সো হেল্ল' গাইজ, স্বাগতম টু মন ব্লগ। সকলোকে স্বাগতম কৰিছোঁ অন্য এটা ভিডিঅ'লৈ গাইজ। আৰু যাবলৈ ওলাইছোঁ ৰাসত গাইজ, ৰাস মেইন। আৰু যাবলৈ ওলাইছোঁ নগৰপাৰা ৰাসত। লগত আছে দিগন্ত ভাই। ক'ত গ'লি? এইটো দিগন্ত ভাই ঘৰৰ লাইট চুইচ বন্ধ কৰি আছে। চ' দুয়োজনে যাম। শুনিছোঁ নগৰপাৰাত আজি বোলে ৰামচন্দ্ৰ আহিব। চ' বহুত দিনৰ হেঁপাহ ৰামচন্দ্ৰক চাবলৈ, এতিয়াও দেখা নাই আচাৰ্য দাক। চ' চাবলৈ যাই আছোঁ আচাৰ্য বৰপাত্ৰক। আৰু ৰাসৰ বহুত দৃশ্যাংক দেখাম আপোনালোকক। চ' স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকক। লগতে বন্ধুসকল, আহি আমি পাই গ'লোঁ নগৰপাৰা গেট। এইখন হ'ল নগৰপাৰাৰ বিখ্যাত গেট, ধুনীয়াকৈ সজাইছে গাইজ। চ' চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ, বহুত ধুনীয়া হ'বলৈ গৈ আছে ভিডিঅ'টো। গাইজ আমি আহি পালোঁ বৰ্তমান নগৰপাৰা ৰাস। নগৰপাৰা ৰাসৰ সবিশেষ দেখাম আপোনালোকক, ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। আৰু লগত আছে ৰাজভাই আমাৰ মৰমৰ, ই বেটাই গাইজ য'তে ত'তে ব্লগিং ষ্টাৰ্ট কৰি যায়, কোনো কথা নাই। চ' আগলৈ যাই আছোঁ, দেখাই আছোঁ আপোনালোকক। পৰিৱেশ দেখাইছোঁ আপোনালোকক, চাই থাকক নগৰপাৰা ৰাসৰ পৰিৱেশটো। বেক কেমেৰাটো দেখাইছোঁ আপোনালোকক, চাই থাকক। তো গাইজ নগৰপাৰা ৰাসত আহিছোঁ আৰু প্ৰতিমূৰ্তিবোৰ নেদেখাও এনেকৈতো হ'ব নোৱাৰে। চাওক এইবোৰ নগৰপাৰাৰ প্ৰতিমূৰ্তি হয়, ধুনীয়াকৈ সজাইছে গাইজ। বহুতকেইটা ৰাসৰে প্ৰতিমূৰ্তি দেখালোঁ, সকলোকৈ ভাল লাগিছে। নগৰপাৰাবোৰে ধুনীয়া একদম, চাই থাকক ভিডিঅ'টো গাইজ। মানে গাইজ চাব পাৰে আপোনালোকে মঞ্চত আচাৰ্য বৰপাত্ৰ গান গোৱাৰ কাৰণে পূৰা সাজু হৈ আছে। কনচাৰ্ট পাৰ্টি ধুনীয়াকৈ ৰেডি। আৰু আমিবোৰতো গাইজ ডেন্স কৰাৰ কাৰণে ফুল জোচত আছোঁ। চ' কিছু সময় পিছতে গান ষ্টাৰ্ট হ'ব, চাই থাকক। তো গাইজ মানুহ চাওক, মানুহ একদম মানে গাইজ ইমান মানুহ হৈছে গাইজ, ভৰি দিয়া জেগা নাই। আচাৰ্য বৰপাত্ৰৰ গান শুনিবলৈ গাইজ চাওক, নগৰপাৰা বাকী পূৰা ভাঙি চিঙি আহিছে একদম মানে গাইজ, পূৰা ধুনীয়াকৈ ডেন্স কৰিছে সকলোৱে। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক গাইজ। দেখালোঁ আপোনালোকৰ নগৰপাৰা ৰাস আৰু আচাৰ্য বৰপাত্ৰ মানে শ্ৰীৰাম ৰামচন্দ্ৰ। চ' ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। চ' আগলৈ বহুত ভাল কণ্টেণ্ট দি যাম। ধন্যবাদ।